নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কাঁচকলৰ চিপছ বনাবৰ কাৰণে মই 3টা কাঁচকল লৈছোঁ, ভালদৰে ধুই লৈছোঁ। এতিয়া মই ইয়াৰে বাকলিখিনি গুচাই ল'ম। বাকলি গুচোৱা হৈ গ'ল। এতিয়া মই ইয়াৰে গোল গোলকৈ পিচ কৰি কাটি ল'ম। একেবাৰে পাতল কৰিব, যিমান পাতল হ'ব সিমানে চিপছটো খাবলৈ ভাল হ'ব। মই ভিডিঅ'টোত দেখুওৱাৰ দৰে এনেকৈ পাতল কৰি কাটি ল'ব। মই ইয়াতে অলপ হালধি সানি ল'ম। হালধি সানি ল'লে চিপছকেইটাৰ কালাৰটো ধুনীয়া হয় আৰু কাঁচকলৰ এটা আঠা থাকে, যাৰ কাৰণে চিপছকেইটা লাগি ধৰে। হালধি দিলে এই আঠা ভাৱটো নোহোৱা হয়, সেইকাৰণে মই অলপ হালধি সানি লওঁ। এইদৰে গোটেইখিনি মই সানি ল'লোঁ, দেখিছে জৰ্জৰীয়া টাইপৰ হৈছে। কেৰাহীটোত মই ৰিফাইন তেল অলপ গৰম হ'ব দিছোঁ। এতিয়া মই ইয়াতে চিপছখিনি দি দিম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ আৰু এনেদৰে 3-4 মিনিটমান ভজাৰ পিছত চিপছটো ৰেডি হৈ যাব। এয়া দেখিছে মচমচীয়া হৈছে। এতিয়া মই ইয়াতে ক'লা নিমখ অলপ দিছোঁ, লগতে অলপ জলকীয়াৰ গুড়ি দিম আৰু ভালদৰে সানি ল'ম। এই চিপছটো আমি দোকানৰ পৰা কিনি খোৱা চিপছতকৈ বহুত বেছি টেষ্টি হয়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।